নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। ইয়া দেখিছে মই NSP পৰ্টেলটো ওপেন কৰি লৈছো। একাডেমিক ইয়াৰ 2024-25 লিখাই আছে আৰু ইয়াত নিজে চাই ল'ব পৰা যায় যে কোনটো স্কলাৰশিপৰ কাৰণে কোন উপযুক্ত হয় সেইটো যি সকল ষ্টুডেন্টে চাই আছে ভালকে চাবা ভিডিওটো আৰু যদি কোনো অভিভাৱকে চাই আছে তেতিয়াহলে আপোনালোকে ভালকৈ চাই ল'ব নিজৰ সন্তানৰ কাৰণে কোনটো স্কলাৰশিপ উপযুক্ত হ'ব সেইটো ভালকে চাই ল'ব পাৰিব। প্ৰথমে তাৰ কাৰণে যি চাৰিডাল লাইন দিয়া আছে তাতে ক্লিক কৰিব লাগিব। ইয়া এলিজিবিলিটি চাবলৈ হলে আমি প্ৰথমে যাব লাগিব পাব্লিকত। ইয়া চাওক পাব্লিকত যাব লাগিব আৰু পাব্লিকত যোৱাৰ পাছত ইয়াতে স্কলাৰশিপ এলিজিবিলিটি বুলি দিয়া আছে 3 নম্বৰ সেইটোত ক্লিক কৰিব লাগিব। অকণমান নেটৰ কাৰণে অলপ স্লো হৈছে আহোঁতে পেজখন আৰু এয়া আহি গ'ল চেক ইউৰ এলিজিবিলিটি। ইয়াত কেনেকৈ চাব ইয়াতে চুজ ইউৰ অপশ্যন আছে ডোমিচাইল ষ্টেট কোনখন ষ্টেটৰ হয় যেহেতু মই অসমীয়াতে কৈ আছো অসমৰে হয় গতিকে মই অসমে মানে আসামে চুজ কৰিছো। এন্টাৰ ইউৰ নেম ষ্টুডেন্টৰ নেমটো লিখিব জেন্ডাৰটো ইয়াৰ পৰা চুজ কৰি ল'ব মেল ফিমেল যি হয় মই ফিমেলে চুজ কৰি দিলো আৰু ই সিঙ্গল গাৰ্ল চাইল্ড যদি সিঙ্গল গাৰ্ল চাইল্ড হয় তেতিয়াহলে ইয়েস বা নো দিব। ইয়াতে ইয়েস বা নো যি হয় আৰু সেইটো দিব। ডেট অফ বাৰ্থ এটো ইয়াতে ক্যালেন্ডাৰৰ পৰা চুজ কৰি পেলাই ভৰাই দিব লাগিব। মেৰিটেল ষ্টেটাস এয়া চুজ কৰিলে ইয়াতে অপশ্যন আহিব সেই মতে দিব। পেৰেন্টছৰ এনুৱেল ইনকামটো দিব লাগিব। পেৰেন্টছৰ প্ৰফেশন কি কৰে ইয়া দিয়া আছে দেখিছে। ইয়াতে লিষ্ট এখন আছে এই লিষ্টখনত যি আছে সেইখিনিৰ পৰা দিব। যদি ইয়াৰ লিষ্টত থকা অকুপেশন একো নহয় তেতিয়াহলে আদাৰ্ছত দিব। মই আদাৰ্ছটোৱে সেইকাৰণে চুজ কৰি দিছো আৰু এটা ৰিলিজন তেনেকে হিন্দু মুছলিম যি হয় এনেকে দিব আপোনালোকে। তাৰপিছত কমিউনিটিত আহিল OBC ST জেনাৰেল SC এয়া যি আহিলে যোন যি হয় সেইমতে দি দিব। ডিজেবল হয় নে নহয় ইয়েস নো যিটো হয় সেইটো কৰি দিব নো দিলো মই। যদি পেৰেন্টছ জিআই নাথাকে তেতিয়াহলে ইয়াতে দিব লাগিব। যদি ইয়াৰ এটাও অপশ্যন নহয় তেতিয়াহলে নট এপ্লিকেবল টু চুজ কৰিব। স্কলাৰশিপ ক্যাটাগৰীত ইয়া পোষ্ট মেট্ৰিক টপ ক্লাছ MCM এটো হ'ব নে প্ৰি মেট্ৰিক হ'ব যিটো হয় মই প্ৰি মেট্ৰিকে দিলো। আপোনালোকে যদি ইছান উইডত কৰে তেতিয়াহলে পোষ্ট মেট্ৰিক হ'ব আৰু এপ্লিকেশন টাইপ স্কলাৰশিপ ইনসেন্টিভ আৰু স্কলাৰশিপ আছে এটো স্কলাৰশিপ হ'ব। ইনষ্টিটিউট স্কুলৰ নামৰ কাৰণে এনেকে ইয়াতে ইনষ্টিটিউট নেমটোত আমি নিজে সাৰ্চ কৰি ল'ব পাৰিম। ইয়াতে গেট ইনষ্টিটিউটত টিপিলে নিজৰ ইনষ্টিটিউটখন আমি বিচাৰি উলিয়াব পাৰিম। ইয়াতে ষ্টেটটো সিলেক্ট কৰি দিলে আসাম দিলে তাৰ পাছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে মই কামৰূপে দিওঁ যেহেতু মই কামৰূপতে আছো সেইকাৰণে দিলো আৰু এটা ইনষ্টিটিউট নেমটো ইয়াতে দেখিছে মই কটন ইউনিভাৰ্সিটি চুজ কৰোতে আহি গ'ল। তাৰ পিছত তেতিয়া যেনেকৈ আপোনাৰ নিজৰ স্কুল বা কলেজ যি হয় সেইমতে সাৰ্চ কৰি ল'ব লৈ পেলাই এনেকৈ সিলেক্ট কৰি দিব। এতিয়া মই ইয়াতে কটন ইউনিভাৰ্সিটি চুজ কৰি দেখুৱাই দিলো আপোনালোকে নিজৰখন কৰি ল'ব তেনেকৈ। কোৰ্স নেম কি কৰি আছে ইয়াতে আছে বেচেলৰ ডিগ্ৰী হয় কি হয় গোটেই লিষ্টখন আছে সেইমতে চুজ কৰি দিব পাৰিব। তাৰ পিছত কোৰ্সৰ ইয়াৰটো দিব লাগিব ইয়াৰ পৰা চুজ কৰি পেলাই। তাৰ পিছত আহিলে মোড অফ ষ্টাডিটো তেনেকৈ দিব ৰেগুলাৰ নে পাৰ্ট টাইম নে কৰস্পন্ডেন্ট নে প্ৰিভিয়াছ বৰ্ড ইউনিভাৰ্সিটি যি হয় সেইটো ইয়াতে দিব লাগিব। প্ৰিভিয়াছ ইয়াৰ কি কোৰ্স আছিলে সেইটো 12ৰ ৰোল নাম্বাৰ 12ৰ বৰ্ড 10ৰ ৰোল নাম্বাৰ কম্পিটিটিভ ৰোল নাম্বাৰ যদি কিবা কম্পিটিটিভ এক্সামত বহিছিলে তেতিয়াহলে সেই ৰোল নাম্বাৰখিনিও দিব লাগিব আৰু এক্সাম কণ্ডাক্টেড বাই এইখিনি যদি কম্পিটিটিভ এক্সাম দিছে তেতিয়াহে লাগিব যদি দিয়া নাই নালাগে। আৰু একেবাৰে শেষত এন্টাৰ কেপচা কোডটো খুব ভালকে চাই দিব লাগিব কেপিটেল লেটাৰ স্মল লেটাৰ সেইখিনি খুব শুদ্ধকৈ লিখিব লাগিব নহলে নহয়গৈ। আৰু একেবাৰে শেষত চেক এলিজিবিলিটি তাক ক্লিক কৰিব লাগিব আৰু সেইটোত ক্লিক কৰিলে কি স্কলাৰশিপ আপোনাৰ কাৰণে উপযুক্ত হয় আপুনি কি স্কলাৰশিপত এপ্লাই কৰিব পাৰিব সেই লিষ্টখন ওলাই যাব। মই যেহেতু গোটেইখিনি ভৰোৱা নাই সেই কাৰণে মই এটো
আপোনালোকক দেখুৱাব পৰা নাই গতিকে আপোনালোকে এনে ধৰণে এলিজিবিলিটিটো চাই ল'ব পাৰিব নিজৰ কাৰণে কোনটো স্কলাৰশ্বিপ উপযুক্ত হয় আৰু এয়া ইনষ্ট্ৰাকশ্যন ফৰ চেকিং স্কলাৰশ্বিপ এইখিনি দিয়াই আছে যদি কিবা অসুবিধা হয় তেতিয়াহ'লে এনেকৈ এইখিনিত পঢ়ি ল'ব আৰু পঢ়ি লোৱাৰ পাছত নিজৰ কাৰণে উপযুক্ত স্কলাৰশ্বিপটো বাছি এপ্লাই কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোক অকণমান হ'লেও উপকৃত হৈছে শেষলৈকে চালে বহুত বহুত ধন্যবাদ